উত্থাপিত মোবাইল ফোনে নৱপ্ৰজন্মক বিপথে পৰিচালনা কৰিছে শীৰ্ষক অধিনিয়মখনৰ মই সজোৰে বিৰোধ কৰিছোঁ। ইণ্টাৰনেট উপলব্ধ স্মাৰ্টফোনৰ ব্যৱহাৰে গোটেই বিশ্বখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে। ফলত দূৰ বুলি ভাবি থকা কথাবোৰো এতিয়া যেন সামান্য হৈ পৰিছে। ফেচবুক, ইউটিউবৰ দৰে জনপ্ৰিয় গণমাধ্যমৰ তীব্ৰ প্ৰচলনৰ ফলত দেশ বিদেশৰ বাতৰি আৰু নানা ধৰণৰ তথ্য অতি সহজে উপলব্ধ হৈছে। আমি মোবাইল ফোনত অনলাইন শ্বপিং কৰাৰ ফলত কোনো নোযোৱাকৈ ঘৰতে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ পাইছোঁ। তাৰ ফলত আমাৰ সময় নষ্ট হোৱা নাই। সন্মানীয় অধ্যক্ষ মহোদয়, মোৰ আগৰ প্ৰতিনিধি কেইগৰাকীয়ে কৈছে যে আমি মোবাইল ফোনত অনলাইন শ্বপিং কৰাৰ ফলত থলুৱা দোকান বজাৰবোৰৰ বস্তুৰ মূল্য বৃদ্ধি হৈছে। মই এইটো ক'ব বিচাৰিছোঁ যে আমি যদি কেৱল অনলাইন শ্বপিং কৰি থাকোঁ তেন্তে ওচৰৰ দোকান বজাৰবোৰৰ মূল্য বৃদ্ধি হ'লেনো কি হ'ব? যেতিয়া আমি মোবাইল ফোনত অনলাইন শ্বপিং কৰি এটা বস্তু অনাৰ পিছত আমাৰ সেই বস্তুটো পচন্দ নহয় বা বস্তু বেয়া হয়, তেতিয়া আমি ঘৰতে থাকি হাতত মোবাইলটো লৈ বস্তু ঘূৰাই দিব পাৰোঁ। তৎক্ষণাত অনলাইন শ্বপিঙৰ মানুহ আহি আমাৰ পৰা বস্তু লৈ যায়। কিন্তু আমি যেতিয়া থলুৱা দোকান বজাৰৰ পৰা বস্তুটো অনাৰ পাছত বস্তুটো পচন্দ নহয় বা বস্তুটো বেয়া হয়, তেতিয়া সেই আমি বস্তুটো দিবলৈ নিজে যাব লগা হয়। দূৰৰ দোকান হ'লেতো ঘৰত থকা গাড়ীখনলৈ যাবই লাগিব। আজিকালি পেট্ৰল ডিজেলৰ যিহে দাম, গাড়ী চলাবলৈকে ভয়। ঘৰত যদি গাড়ী নাথাকে তেন্তে ঘৰত থকা চাইকেলখনলৈ যাবই লাগিব। আমি চাইকেল লৈ গৈ সেই বস্তুটো ঘূৰাই দি অহালে আমাৰ বহু সময় এনেই নষ্ট হৈ যায়। সেইবোৰ থলুৱা দোকান বজাৰবোৰৰ পৰা বস্তু অনাতকৈ অনলাইন শ্বপিং বিশেষভাৱে উপযোগী হ'ব। আৰু এই কথাবোৰ সম্ভৱ হৈছে কেৱল মোবাইল ফোনৰ জৰিয়তে। সন্মানীয় অধ্যক্ষ মহোদয়, আমি মোবাইল ফোনৰ উপকাৰিতা চাবলৈ গ'লে বেছি দূৰ যাবই নালাগে। 2019 চনত হোৱা কৰোনা মহামাৰীৰ ফলত স্কুল, কলেজ সকলো বন্ধ হৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা আধাতে স্তব্ধ হৈ ৰ'ব ধৰিছিল। কিন্তু মোবাইল ফোনত অনলাইন ক্লাছে ছাত্ৰ-ছাত্ৰীসকলক পুনৰ শিক্ষাৰ জগতখনলৈ লৈ আনিলে। এয়া সম্ভৱ হ'ল কেৱল মোবাইল ফোনৰ জৰিয়তে। সন্মানীয় অধ্যক্ষ মহোদয়, আমি পুৱাৰ বাতৰি কাকতখন ল'ব পৰা নাই, আমি সেই বাতৰি কাকতখন মোবাইলতে চাব পাৰিছোঁ। আমি ঘৰতে বহি হাতত মোবাইলটো লৈ দেশ বিদেশৰ বাতৰি ল'ব পাৰিছোঁ। আমি ঘৰতে থাকি হাতত মোবাইলটো লৈ বহুত দূৰত থকাৰ জনৰ লগতো মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছোঁ। কোনো এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে কোনো এখন কিতাপ কিনিবলৈ সক্ষম হোৱা নাই, তেওঁ সেই কিতাপখন মোবাইলতে চাই জ্ঞান আহৰণ কৰিব পাৰিছে। এই সকলোবোৰ সম্ভৱ হৈছে কেৱল মোবাইল ফোনৰ জৰিয়তে। মোবাইল ফোনে আমাক ইমানখিনি উপকাৰ কৰাৰ পাছতো এতিয়া যুক্তি আৰু তৰ্ক চলিছে কেৱল মোবাইল ফোনৰ উপকাৰ আৰু অপকাৰৰ ওপৰত। সন্মানীয় অধ্যক্ষ মহোদয়, বহুকেইজনে আগতে কৈছে যে মোবাইল ফোনে মানুহক এলেহুৱা কৰিছে, মানুহ আজিকালি কেৱল মোবাইল ফোনৰ লগতে ব্যস্ত থাকিবলৈ লৈছে। এটা কথা যে কোনো এটা বস্তুৰ উপকাৰ বা অপকাৰ মানুহৰ ব্যৱহাৰৰ ওপৰতহে নিৰ্ভৰ কৰে। যদি আমি বস্তুটো ভাল ব্যৱহাৰ কৰোঁ তেন্তে সেই বস্তুটো আমাৰ বাবে উপকাৰী, আৰু বেয়া ব্যৱহাৰ কৰিলে সেই বস্তুটো আমাৰ বাবে অপকাৰী হৈ পৰে। আমি নিজে মোবাইল ফোনৰ বেয়া ব্যৱহাৰ কৰি